আজি আমাৰ বিজেপিয়ে শাসন কৰিলে আকৌ বিজেপিয়ে একেই কংগ্ৰেছতকৈ বেছি বেয়া কাম কৰিবলৈ আৰম্ভ কৰিলে। रूस के 2 दिवसीय दौरे के बाद पीएम मोदी अब ऑस्ट्रिया पहुंच चुके हैं, लेकिन इस बीच रूस के राष्ट्रपति व्लादिमीर पुतिन ने पीएम मोदी को 3 महीने बाद फिर एक बार रूस आने का न्योता दिया है। व्लादिमीर पुतिन ने अक्टूबर के महीने में फिर एक बार रूस आने का न्योता प्रधानमंत्री नरेंद्र मोदी को दिया है। दरअसल अक्टूबर के महीने में रूस के कजान शहर में ब्रिक्स शिखर सम्मेलन का आयोजित किया जाना है। पीएम मोदी इस सम्मेलन में शामिल होने के लिए रूस पहुंचेंगे। रूस के विदेश मंत्री सर्गेई लावरोव के हवाले से रूसी समाचार एजेंसी ने बताया कि नरेंद्र मोदी ने कहा कि वो रूसी राष्ट्रपति पुतिन के निमंत्रण को स्वीकार करके खुश हैं और अक्टूबर में कजान में होने वाले ब्रिक्स शिखर सम्मेलन में वो भाग लेंगे। बता दें कि पुतिन ने पीएम मोदी को अक्टूबर में रूस के कजान शहर में होने वाले ब्रिक्स शिखर सम्मेलन में भाग लेने के लिए आमंत्रित किया था। पुतिन ने पीएम मोदी को संबोधित करते हुए कहा था कि हम इस साल अक्टूबर में कजान में होने वाले ब्रिक्स शिखर सम्मेलन में आपको देखकर प्रसन्न होंगे। दरअसल रूस इस बार ब्रिक्स की अध्यक्षता कर रहा है। ब्रिक्स एक अंतर सरकारी संगठन है जिसमें ब्राजील, रूस, भारत, चीन और दक्षिण अफ्रीका शामिल है। सऊदी अरब, ईरान, इथोपिया, मिस्र, अर्जेंटीना और संयुक्त अरब अमीरात इसके नए सदस्य हैं। आपको बताएं तो ब्रिक्स संगठन की स्थापना 2009 में की गई थी, जिसका उद्देश्य अमेरिका और उसके पश्चिमी सहयोगियों से मुकाबला करना था। 8 जुलाई को पीएम मोदी अपनी 2 दिवसीय रूस यात्रा पर मॉस्को पहुंचे थे। यहाँ रूसी राष्ट्रपति व्लादिमीर पुतिन ने प्रधानमंत्री नरेंद्र मोदी को रूस के सर्वोच्च नागरिक सम्मान ऑर्डर ऑफ सेंट एंड्रयू द अपोस्टल से सम्मानित किया था। इस पर पीएम मोदी ने पुतिन को धन्यवाद दिया था। उन्होंने कहा था कि 140 करोड़ भारतीयों का ये सम्मान है। ये भारत और रूस के बीच सदियों पुरानी दोस्ती का प्रतिबिंब है। बीजेपी दলৰ যিবিলাক নিষ্ঠাবান কৰ্মী সেই সকলো নিষ্ঠাবান কৰ্মী আৰু নেতাবিলাকে এফালৰ পৰা বিজেপি দল ত্যাগ কৰিব খোজে। একেবাৰে 2 নম্বৰী কৰা যিকেইটা ৰাজনীতিক একেবাৰে মানে বদমাছ মানুহকেইটাহে আৰু বিজেপি দলত থাকিবগৈ। 2026 চনত আমি বিজেপি দলক পৰাভূত কৰিম আৰু বিজেপি দলৰ যি সাম্প্ৰদায়িক ৰাজনীতি এই সাম্প্ৰদায়িক ৰাজনীতিক আমি বিদায় দিম। বিজেপি দলৰ যিবিলাক নিষ্ঠাবান কৰ্মী সেই সকলো নিষ্ঠাবান কৰ্মী আৰু নেতাবিলাকে এফালৰ পৰা বিজেপি দল ত্যাগ কৰিব খোজে। মোটামুটি বিজেপি দল এতিয়া খালী হৈ যাব। অকল সিন্ডিকেট কৰা মাষ্টৰকেইটা একেবাৰে 2 নম্বৰী কৰা যিকেইটা ৰাজনীতিক একেবাৰে মানে বদমাছ মানুহকেইটাহে আৰু বিজেপি দলত থাকিবগৈ। বাকি বিজেপি দলটো মোটামুটি খালী হৈ যাব। যিমানবিলাকে মানে আগৰ কংগ্ৰেছ দলৰ দুঃশাসনৰ কুশাসনৰ কংগ্ৰেছ দলৰ দুৰ্নীতিৰ বিৰুদ্ধে যিবিলাক মানুহে বিজেপি কৰিবলৈ আহিছিলে, এটা আদৰ্শলৈ বিজেপি কৰিবলৈ আহিছিলে যে আমি দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ কৰিম আৰু ভাৰতবৰ্ষত এটা নতুন ৰাজনৈতিক দলক শক্তিশালী কৰিম, কংগ্ৰেছৰ বিকল্প লাগে বুলি যিবিলাকে আহিছিলে, অথচ তাৰ পাছত যেতিয়া বিজেপিয়ে শাসন কৰিলে আকৌ বিজেপিয়ে একেই কংগ্ৰেছতকৈ বেছি বেয়া কাম কৰিবলৈ আৰম্ভ কৰিলে। সেই কথাটোত যিবিলাকে অসন্তুষ্ট হৈছে সকলো বিজেপি কৰ্মীয়ে এতিয়া বিজেপি দল ত্যাগ কৰিবলৈ সাজু হৈছে। তাৰ ভিতৰত আপোনালোকে সকলোৱে জানে যে শিৱসাগৰ জিলাখনৰ বিজেপি দলৰ আটাইতকৈ প্ৰমিনেণ্ট যিজন লিডাৰ ডক্টৰ ভৱেন মোহন, ডক্টৰ ভৱেন মোহনে ইতিমধ্যে পদত্যাগ কৰিছে আৰু ৰাইজৰ দলত তেখেতে যোগদান কৰিবৰ কাৰণে আশা প্ৰকাশ কৰিছে, ইচ্ছা প্ৰকাশ কৰিছে। মই ভৱেন মোহন ডাঙৰীয়াক আমাৰ ৰাইজৰ দললৈ আদৰণি জনাইছোঁ। আনহাতে শদিয়া জিলাৰ বৰ্তমানৰ সভাপতি, প্ৰাক্তন সভাপতি আৰু মানে প্ৰাক্তন এতিয়া প্ৰাক্তন হ'ল, বৰ্তমানৰ সভাপতি আছিলে বিজেপি দলৰ বা শদিয়া জিলাৰ সভাপতি আৰু ধেমাজি জিলাৰ প্ৰভাৰী বিজেপি দলৰ যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াই ইতিমধ্যে পদত্যাগ কৰিছে আৰু তেখেতে আমাক সাক্ষাৎ কৰি ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰিবৰ কাৰণে সিদ্ধান্ত ঘোষণা কৰিছে। ডক্টৰ ভৱেন মোহন ডাঙৰীয়া, যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াকে ধৰি এটা বিশাল বিজেপি দলৰ এটা বিশাল বাহিনীয়ে কেইদিনমানৰ ভিতৰতে এই মাহটোৰ ভিতৰতে আমাৰ ৰাইজৰ দলত যোগদান কৰিব। আমিহে সময় দিব পৰা নাই বানপানীত লাগি থকাৰ কাৰণে। যেতিয়াই আমাৰ সময়টো সুযোগটো আহিব সেইদিনাই তেখেতসকলে যোগদান কৰিব। বানপানীটো অকণমান কমি ল'বলৈ দিছোঁ। এই সময়ত বানপানীত আমি বেছিকৈ সময় দিব খুজিছোঁ। গতিকে কেইদিনমানৰ ভিতৰতে বিজেপি দলটো হট বিজেপি কৰ্মীবিলাক নাইকিয়া হৈ যাব। বিজেপি দলটোৰ ভিতৰত অকল 2 নম্বৰী চিণ্ডিকেট ৰাজ কৰা 2 নম্বৰী দগাবাজ দুৰ্নীতিপৰায়ণ মানুহকেইটাহে বিজেপি দলত থাকিব। বাকী চব বিজেপি দল খালী কৰি দিব। বিজেপি দল চাফা হৈ যাব। বিশেষভাৱে উজনি অসমত আৰু বিজেপি দল নাথাকে। আমি 2024 যেনেকৈ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিলোঁ, 2026 চনৰ বিধানসভা নিৰ্বাচনতো আমি একেলগতে বিৰোধী ঐক্যমঞ্চই নিৰ্বাচন খেলিবৰ কাৰণে মনস্থ কৰি থৈছোঁ আৰু বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলি 2026 চনত আমি বিজেপি দলক পৰাভূত কৰিম আৰু বিজেপি দলৰ যি সাম্প্ৰদায়িক ৰাজনীতি এই সাম্প্ৰদায়িক ৰাজনীতিক আমি বিদায় দিম। অসমৰ 2টা সাম্প্ৰদায়িক ৰাজনৈতিক দল, এটা হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপি দল, তেওঁলোকক আমি বিদায় দিম আৰু মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল AIDF
তেওঁলোককো আমি বিদায় দিম 2026 চনত আৰু তাৰ পাছত অসমত আমি হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ সকলো জাতি ধৰ্মৰ মানুহে ঐক্যবদ্ধভাৱে শান্তি সম্প্ৰীতিৰে সৈতে অসম গঢ়ি তুলিম এতিয়া বিজেপি দলে যিধৰণে গোটেই অসমখন অস্থিৰ কৰি তুলিছে সাম্প্ৰদায়িক ৰাজনীতিৰে সেই ৰাজনীতি উৰ পেলাবৰ কাৰণে 2026 চনত আমি সকলোৱে লগ লাগিম 2026 চনত ডেফিনেটলি ৰাইজৰ দলে এতিয়াৰ নিচিনাকৈ এজন বিধায়কে নিৰ্বাচনত নেখেলে নিশ্চিতভাৱে আমি যথেষ্ট সংখ্যক সিটত নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু আশা প্ৰকাশ কৰিছোঁ মিনিমাম 15জন বিধায়কক আমি 2026 চনত ৰাইজৰ দলে এবাৰ জয়যুক্ত কৰিব পাৰিম আৰু অসমৰ ৰাজনীতিত আঞ্চলিক শক্তি উদীয়মান আঞ্চলিক শক্তি ৰাইজৰ দলে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব আজি আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টত নেশ্যনেল ফিছ ফাৰ্মাৰ্ছ ডে 10 জুলাই ইয়াত আমি বিটিআৰ চৰকাৰে আজি আমাৰ মচলপুৰত এইখন ইয়াত উদযাপন কৰিছে আমি সকলোৱে জানো যে আমাৰ এই কৰাৰ ৰাস্তাটো অলৰেডি লৈছে আৰু ইয়াৰে স্বৰূপে এইবাৰ আমি নতুন কৰি বিটিআৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ ডাঙৰ এটা ইনিচিয়েটিভ আৰু আমাৰ যি ইনিচিয়েটিভ প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ ফিছ ফাৰ্মাৰ্ছ তেখেতসকলৰ কাৰণে 1 লাখ টকাকৈ এজন মানে ফাৰ্মাৰ্ছক 500জন ফাৰ্মাৰ্ছক এইবাৰ আমি দিবলৈ গৈ আছোঁ বহুখিনি নতুন চিন্তা আছে মুঠতে এই বিটিআৰ অঞ্চলটো নতুন এটা ৰূপ দিয়াৰ কাৰণে আমি সকলোৱে কাম কৰিছোঁ আৰু সকলো কাম আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ডেভেলপ কৰিছে কিন্তু অন্ধ্ৰপ্ৰদেশৰ পৰা যিটো মাছ আহিছে বিটিআৰৰ পৰা বাহিৰত নিয়াৰ কাৰণে কি ব্যৱস্থা কৰিছে নেকি নহয় এতিয়া আমি আমাৰ ইয়াত মাছ উদযাপন কৰা এতিয়া আগৰ সময়ত একদম মানে 20% মানেহে মানে ইয়াত বিটিআৰ অঞ্চলত মাছ মানে উদ্যোগ হৈছিলে কিন্তু এতিয়া আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত 50%ৰ ওপৰত মানুহে এতিয়া মাছ পালন কৰাৰ মানে এটা জাগৰণ এটা সৃষ্টি কৰিছে গতিকে আস্তে আস্তেকে আমি দেখা পাইছোঁ অন্ধ্ৰৰ যিকেইটা মাছ এইটো আমাৰ ইয়াত নালাগাকৈ আমি আমাৰ মাছটো এভেইলেবল কৰিব পাৰিব তাত আমি বেছি গুৰুত্ব দি আছোঁ সেইটোৱে আমি অলপ আগতে আমাৰ চাইণ্টিষ্টসকলে ক'লে ইয়াত আমাৰ কেমিকেল চাইণ্টিষ্ট চিফ চাইণ্টিষ্ট ডাঙৰীয়া আছে তেখেতে বহুখিনি ইনষ্ট্ৰাকশ্যন দিছে যে আমি পথাৰৰ মাজতো খেতিৰ লগতে আৰু যে মানে মাছ পালন কৰিব পাৰে তাত মানে চাৰিওফালে বেৰা দি পেলাই ইয়াত যদি আমি সোনকালে ডাঙৰ হোৱা মাছ তাত বহুত ধৰণৰ মাছ আছে সেই মাছবিলাকক যাতে আমি প্ৰডাকশ্যন বেছি কৰিব পাৰে তাৰ কাৰণে তেখেতে আইডিয়া দিছে আৰু ফাৰ্মাৰ্ছসকলৰ বহুত এটা ইণ্টাৰেষ্ট জাগিছে আৰু যাৰ কাৰণে আমাৰ যি এটা ইনিচিয়েটিভ প্ৰগ্ৰেছিভ ফিছ ফাৰ্মাৰ্ছত যি 1 লাখ টকাকৈ আমি 500জন মানুহক দিম তেখেতসকলে সেই টকাটো তাতে ব্যৱহাৰ কৰিব সেই ধৰণৰ এটা মানে এটা চেইন বনোৱা গৈছে এটা ডেভেলপ কৰাৰ কাৰণে এটা চিন্তাধাৰাৰে সেইখিনি কাম কৰা হৈছে